সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ববি কলিতা। ৰাজ্যৰ লগতে তেজপুৰতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। চহৰখনৰ গাৰুৱানপট্টিত আজি স্থানীয় যুৱকৰ সহযোগত চেনিটাইজাৰৰ ব্যৱস্থা কৰে প্ৰশাসন আৰু পৌৰসভাই। সমগ্ৰ ৰাজ্যৰ লগতে সম্প্ৰতি তেজপুৰতো ব্যাপকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোক। চহৰখনৰ হেমবৰুৱা স্মৃতি ভৱন, ডনবস্কো আৰু পৰুৱাত থকা কোভিড হস্পিটেলত ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ পাছতে বহুজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। মই উপস্থিত আছো ভৈৰৱনগৰ টিলা ৱাৰ্ড নম্বৰ 15 নম্বৰত। ইয়াত কেইবাটাও অঞ্চলত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। মোৰ লগত উপস্থিত আছে আশা কৰ্মীসকল। তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত কিমান কেইজন ৰোগী পোৱা গৈছে। ইয়াত কিমান কেইজন ৰোগী মানে কালিতো পোৱা গৈছে 6জন। তাৰপিছত এইটো চাইডে কেইটা এইটো চাইডে দুটা, ইয়াত দুটা আৰু সেইটো চাইডে পিছফালে আৰু আছে তিনিটা আৰু ওপৰৰ মুৰ্গী ফাৰ্মত আছে এটা। তেজপুৰ চহৰৰ গাৰুৱানপট্টি, ৰবৰ বাগান, ভৈৰৱনগৰ টিলা আদি অঞ্চলত কেইবাজনো লোক কৰোনাত আক্ৰান্ত হোৱাত উক্ত অঞ্চলত আজি পৰ্যন্ত 11খন ঘৰ কণ্টেইনমেণ্ট জোন হিচাপে প্ৰশাসনে ঘোষণা কৰিছে। চাৰিওফালেতো গম পোৱা মতে যেনেধৰণে এতিয়া গণসংক্ৰমণটো আৰম্ভ হৈছে। এতিয়া এটা কথা ক'বলৈ গ'লে আমি যিমানখিনি সাৱধানতা অৱলম্বন কৰিছোঁ সেইখিনিতো ঠিকেই আছে, যে যেনেধৰণে চৰকাৰে কৈছে আমাৰ হাত ধুব লাগে, আমি ইজনৰ পৰা সিজনৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, এইখিনিৰ পৰা আমি আমাৰ যিখিনি মানুহ সেইখিনি ঠিকেই সাৱধানতা অৱলম্বন কৰিছোঁ। কিন্তু আজিৰ তাৰিখত যিটো দেখি আছোঁ, ধৰক বজাৰ সমাৰ বা লকডাউন দিছে, কিন্তু লকডাউনৰ যিটো প্ৰক্ৰিয়া আচলতে হ'ব লাগিছিল সেই প্ৰক্ৰিয়াটোতো কোনো কাৰণত হোৱা নাই। গতিকে মই ভাবোঁ যে মানে চৰকাৰে যিটো আমাক বাধ্যতামূলক কৰি দিছে যে এইখিনি কৰক, কিন্তু আমাৰ মানুহখিনিয়ে সেই সাৱধানতাটো খুব বেছি গ্ৰহণযোগ্য বুলি ভবা নাই নেকি বা নাই কৰা নেকি, সেইটো কাৰণে এনেকুৱা ধৰক চিটুৱেশ্যন আৰম্ভ হৈছে। আজি পুৱা গাৰুৱানপট্টি অঞ্চলত শোণিতপুৰ জিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত চেনিটাইজ কৰে। সম্পূৰ্ণ প্ৰশাসনে কৰি আছে, তো আমি তেওঁলোকৰ লগত সহযোগ কৰিছোঁ আৰু প্ৰশাসনে খুব ভাল কাম কৰি আছে। তো আমাৰো দায়িত্ব আৰু কৰ্তব্য সকলোৰে আছে যে আমি তেওঁলোকক সহায় কৰা। আৰু এই যিটো সামাজিক এটা ব্যাধি আহিছে, তো ইয়াত প্ৰতিজন নাগৰিকৰ, প্ৰতিজন দল সংগঠনৰ কৰ্মী এটা নিজৰ কাম হয় যে এইটো আমি চব জেগাতে নিজে যেনেকৈ ট্ৰেক পাৰে প্ৰশাসনক সহায় কৰি ইয়াৰ পৰা মুক্তি পাব লাগে। তো আমাৰ তেনেকুৱা হেৰি নাই, আমি যেতিয়া প্ৰশাসনক পাৰোঁ আমি তেতিয়া সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে গোটেই উপপথটো কৰিব নে ঘৰৰ ভিতৰতো কৰা হ'ব? নাই, আমি এতিয়া ৰাস্তা ঘাটে কৰিম সদ্যহতে, কাৰণ এতিয়া কণ্টেইনমেণ্ট জোন য'তবিলাক আছে আমি চব ৱাৰ্ডতে গৈ আমি চেনিটাইজ কৰিম। এইটো আমি নিজৰ ফালৰ পৰাই কৰি আছোঁ আৰু চেষ্টা কৰিম বাকীখিনি এতিয়া ঘৰত সোমায়ো সেইটোৱে চেষ্টা কৰিম যে আগতে সেই ৰাস্তাখিনি কৰি লওঁ। আমি ধন্যবাদ জনাইছোঁ যে আজি এইখিনি জেগাত আহি আপোনালোকে প্ৰচাৰ কৰিব ওলাইছেহি। যিহেতু আজি যোৱাকালি ইয়াত আমাৰ কৰোণা বেমাৰী দুঘৰ ফেমিলি ওলাইছে, পৰিয়াল ওলাইছে। তো আজি এই এৰিয়াৰ যিখিনি ৰাস্তা ঘাট আছে, যিখিনি ঘৰৰ গেটৰ সন্মুখত যিমানখিনি পাৰা গৈছে, আজি আমাৰ সকলোৱে মিলি পেলাই আজি চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে। লক্ষণীয়ভাৱে গাৰুৱানপট্টিত 9জন, ৰবৰ বাগানত থকা PWD কলনীত 1জন আৰু ভৈৰৱনগৰ টিলাত 5জন কৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। কালি ওলালে আপোনাৰ 9জন হা, আৰু আজি এতিয়া বৰ্তমান ওলাইছে 1জন। কালি টেষ্ট কৰিছিলে, ইয়াতে আহি স্বাব টেষ্ট কৰিছিলে, তেতিয়া কালি 8জন ওলালে আৰু আজি বৰ্তমান 1জন ওলাইছে। ওচৰা ওচৰি ধৰক এঘৰত জ্বৰ, জ্বৰখিনি যেতিয়া টেষ্ট কৰিছে না প্ৰায় ভাগৰে ওলাই গৈছে। মানে এই আজি 17 তাৰিখৰ পৰা এইটো ষ্টাৰ্ট হৈ গৈছে। তাৰমানে বহুতৰে এইখিনিতে শুনিছোঁ কাৰোবাৰ জ্বৰ আছে কিন্তু টেষ্ট কৰিবলৈ যোৱা নাই। আমিতো কৈছোঁ টেষ্ট কৰিবলৈ, কিন্তু এতিয়ালৈকে তেওঁলোক যোৱা নাই।